নাজানো মই কেনেকৈ লিখিব পাৰিছোঁ বা কিমানকৈ লিখিব পাৰিছোঁ, কিন্তু মই মোৰ অনুভূতিখিনি যেতিয়া কবিতাৰ আকাশত প্ৰকাশ কৰোঁ তেতিয়া মোৰ হৃদয়খন কোমল হৈ পৰে। গোটেই দিনৰ ক্লান্তি আৰু বিষাদীয় অনুভৱ আৰু আঘাত প্ৰতিঘাতৰ পিছতো যেতিয়া ডায়েৰী আৰু চিয়াহীয়ে মোক এখন নতুন জীৱন দিয়ে তেতিয়া সঁচাই জি উঠোঁ। তেনেই কিছুমান অনুভৱ মই সেউজীয়া পোহৰ কাব্যগ্ৰন্থখনত প্ৰকাশ কৰিছোঁ। সেউজীয়া পোহৰ কাব্যগ্ৰন্থখনত মোৰ প্ৰকৃতিৰ ওপৰত গোটেইকেইটা লিখা আৰু ছন্দময় কবিতাই বিশেষকৈ আছে। সেইবোৰ সৰু শিশুসকলেও পঢ়িব পাৰিব। আমি প্ৰেম বুলি ক'লে মাথো মানুহৰ প্ৰতি থকা আকৰ্ষিত প্ৰেম নহয়। আমি আচলতে প্ৰেম বুলি ক'লে প্ৰথমতে আহি আমি প্ৰকৃতিৰ প্ৰেমিক হ'ব লাগিব। আমি জন্মৰ পৰা প্ৰথমত জন্ম লোৱাৰ পিছত আমি প্ৰকৃতিৰ ৰূপটো দেখিছোঁ। সেইটো কাৰণে আমি প্ৰথমতেই প্ৰেম বুলি ক'লে প্ৰকৃতিৰ প্ৰেমত পৰোঁ। সেয়ে মই মোৰ সেউজীয়া পোহৰ কাব্যগ্ৰন্থখন ওলাইছোঁ। সেইবুলি মই বিশেষ নকওঁ, যদিও সময় বহুতো কম। সেয়ে মোৰ আজি সেউজীয়া পোহৰ কাব্যগ্ৰন্থৰ পৰা এটি ক্ষুদ্ৰ অনুভৱ পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম প্ৰকৃত বন্ধু। ৰাতিপুৱাৰ কুঁৱলীখনা, শান্ত মৃদু মলয় বতাহ, মোৰ প্ৰকৃত বন্ধু। জীৱন নামৰ সংগ্ৰাম বাটত ডায়েৰীৰ প্ৰতিটো পৃষ্ঠা মোৰ প্ৰকৃত বন্ধু। দুখবোৰক লুকুৱাবলৈ কবিতাৰ ছন্দময় শাৰীবোৰ মোৰ প্ৰকৃত বন্ধু। আজৰি পালে কিতাপৰ মেলত হাবাথুৰি খোৱাৰ হেঁপাহ মোৰ প্ৰকৃত বন্ধু। বিষাদীয় অভিনয়ৰ মঞ্চত নীৰৱতাৰ চকুলো মোৰ প্ৰকৃত বন্ধু। উজাগৰি কাল্পনিক এক প্ৰক্ৰিয়া ৰঙীন সপোনবোৰ মোৰ প্ৰকৃত বন্ধু। ছবি আঁকি ভাল পোৱা বাওঁ হাতখন মোৰ প্ৰকৃত বন্ধু। একান্তি খোজকাঢ়ি যাওঁতে জোনৰ হাঁহি মোৰ প্ৰকৃত বন্ধু। আঘাত পোৱা আত্মাক সমাধান দিয়া দাপোনখন মোৰ প্ৰকৃত বন্ধু। আচলতে নিজকে বুজাবলৈ মই নিজেই মোৰ প্ৰকৃত বন্ধু। ধন্যবাদ। সকলোকে শেষত আকৌ শুভেচ্ছা থাকিল আৰু সকলোৱে ভালে থাকিব। আকৌ লগ পোৱাৰ আশাৰে সামৰণি দিলোঁ। শিল্পী দাসক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি কবিতা অনুষ্ঠানটি অলপ সময়